ধন্যবাদ। নেশ্যনেল ৰোড ছেফটি মান্থ এইটো জানুৱাৰী 1 তাৰিখৰ পৰা 31 তাৰিখলৈকে আমি একমাহ পালন কৰিলোঁ। এইটো অল অভাৰ ইণ্ডিয়া হৈছে। অসমৰ গোটেই জিলাৰ লগতে আমাৰ কোকৰাঝাৰ জিলাটো আমি এইটো ছাকচেছফুলি বুলিয়ে ক'ব পাৰোঁ, কাৰণ আমি বহুখিনি কাৰ্যসূচী হাতত লৈছোঁ। কিন্তু তাৰ মাজতে বহুখিনি কাম কৰিব লগা থাকি গ'ল, সেইটো আমি জানো। কিন্তু সেই হিচাপে আমি এইখিনি কামো আমি এৰি নিদিম, সেইটো আমি কমপ্লিট কৰিম। তাতে আমাৰ যেনেকুৱা আমাৰ চৰকাৰীভাৱে নিৰ্দেশনা আছে, এই গোটেইখিনি নিৰ্দেশনা আমি কমপ্লায়েঞ্চ কৰিছোঁ। তাৰ মাজত বহুখিনি কাৰ্যসূচী আমি আপোনালোকৰ জৰিয়তে পাব্লিকৰ মাজত স্প্ৰেড কৰিবলৈ প্ৰয়াস কৰিছিলোঁ, আৰু আপোনালোকে এইটো সহায়ো কৰিছে আমি দেখিছোঁ। গতিকে ইয়াৰ কাৰণে মিডিয়া যিটো কোষ, সেইটো খুব আন্তৰিকভাৱে আমাৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা ধন্যবাদ আগবঢ়াইছোঁ। ৰানিং হৈ আছে, অসুবিধাৰ সৃষ্টি হৈছে মানে এনেকৈ ট্ৰেফিক প্ৰব্লেম সৃষ্টি হয়। ট্ৰেফিকৰ মানে সেইটো নিয়ম নীতিটো ইহঁতে ভালকৈ নাজানে। বহুত ধন্যবাদ। এই ৰিক্সাক লৈ আমাৰ জিলা পৰিবহণ বিভাগ আৰু জিলা প্ৰশাসন খুবেই চিন্তিত, আৰু এই বিষয়ক লৈ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। আপুনি যিটো কথা কৈছে যে ট্ৰাফিক জাম বা তেনেকুৱা ক্ষেত্ৰত এই ৰিক্সাৰ যিটো আজিৰ তাৰিখৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি খুব কম দিনৰ ভিতৰত আমি এইটো চলিউশ্যন এটা ওলাবলৈ সক্ষম হ'ম বুলি মোৰ এটা আশা। ইতিমধ্যে আমি ব্লু প্ৰিণ্ট কৰিছোঁ। মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই ৰিক্সা কণ্ট্ৰলৰ কাৰণে আমাৰ জিলা প্ৰশাসনৰ নিৰ্দেশনা আৰু আমাৰ জিলা পৰিবহণ বিভাগ আৰু পুলিচ প্ৰশাসন আৰু টাউন কমিটি আমি যৌথভাৱে এটা প্লেনিং এটা কৰি উলিয়াইছোঁ। সেইটো আমি কাৰ্যকৰী কৰিম, আৰু সেই ক্ষেত্ৰত আমাৰ এই ৰিক্সা মালিক আৰু চালক বন্ধুসকল লগতে আপোনালোক চবেই যাতে কোঅপাৰেশ্যন কৰে, সেইটো মই আশা ৰাখিছোঁ। কমি আহিছে এই বছৰত কিমানজন মানুহ মৃত্যুমুখত পৰিল? হয়, মানে দুৰ্ঘটনাটো এনেকুৱা হৈছে, মানে কিছুমান দুৰ্ঘটনাটো মানে নিজে হোৱা কিছুমান এনেকুৱা দুৰ্ঘটনা আছে, যিটোৱে মানে আমাৰ দুৰ্ঘটনাৰ যিটো পৰিসংখ্যা, যিটো ষ্টেটিষ্টিকেল ডাটা যিটো, সেইটো মানে অলপ মানে বেলেগ কৰি দিয়ে। গতিকে যোৱা বছৰ তুলনাত মই খুব দুখিতভাৱে ক'ব লাগিব, আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত যোৱা বছৰ জানুৱাৰী মাহত 6জন মানুহ মৃত্যু হৈছিলে, কিন্তু এই বছৰ আমাৰ কোকৰাঝাৰ জিলাত 9জনকৈ মানুহ ইতিমধ্যে মৃত্যু হৈ গ'ল আজি 31 তাৰিখলৈকে। গতিকে এইটো বাঢ়িছে। গতিকে আমি কেনেকৈনো কমাব লাগে, এইটোক লৈ আমি বহুতে উদ্বিগ্ন, আৰু এই হিচাপে আমি আপোনালোকে নিশ্চয় দেখিছে এনেকুৱা কাৰ্যসূচীবিলাক আমি হাতত লৈছোঁ। গাঁৱে ভূঞে আমি কৰিছোঁ, এনফৰ্চ কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ এইটো নতুন বছৰ 2025 চনত আমি যোৱা বছৰ 2024 চনৰ তুলনাত বহুগুণ আমি কমাই নিয়াৰ কাৰণে আমি সক্ষম হ'ম। চাওক, আমি ই ৰিক্সাৰ কাগজ পাতিৰ ক্ষেত্ৰত খুবেই স্পষ্ট। গাঁৱতে চলক বা টাউনতে চলক, কাগজটো আপডেট থাকিবই লাগে, এইটো সঁচা কথা। আৰু এই বিষয়ে আমি ই ৰিক্সাৰ যিমানবিলাক ইউনিয়ন আছে তেওঁলোকক মাতি পেলাই ইয়াতে কেইবাবাৰো আমি আলোচনা কৰিছোঁ, আৰু সেই হিচাপে তেওঁলোকক আমি অফিচিয়েল এটা নিৰ্দেশনাও দিছোঁ। এতিয়া তেওঁলোকে পালন কিমান কৰিছে, আপোনালোকে কোৱা নিচিনা যদি এনেকুৱা পালন কৰাত ক'ৰবাত কম থাকি গৈছে, আমি নিশ্চিতভাৱে আমাৰ বিভাগৰ ফালৰ পৰা একশ্যন লোৱা হ'ব। আৰু এনেকৈ কথা নাই যে ই ৰিক্সা টাউনত চলিব পাৰে বা গাঁৱত নোৱাৰে, বা গাঁৱত পাৰে বা টাউনত নোৱাৰে। একচুৱেলি ই ৰিক্সাবিলাকে মানে চলাৰ কাৰণে এনেকুৱা পাৰ্মিট নাই। ই ৰিক্সাৰ মানে চলাৰ কাৰণে পাৰ্মিট নাথাকে, যে আমাৰ যেনেকুৱা কমাৰ্চিয়েল গাড়ী, বাছ এখনে দুটা ডিষ্ট্ৰিক্ট চলাব পাৰে, গোটেই অল অসম পাৰ্মিট থাকে, ঠিক তেনেকুৱা আমাৰ এই ই ৰিক্সাবিলাকত পাৰ্মিট নাথাকে। গতিকে সেইটো এটা কথা। কিন্তু তাতে কিছুমান ৰেষ্ট্ৰিকশ্যন আছে। সেই ৰেষ্ট্ৰিকশ্যনবিলাক আমি এতিয়া অফিচিয়েলি তেওঁলোকক জনাইছোঁ। জনাৰ পিছত কিছুমানে সেইটো মানে ফ'ল' কৰা নাই, তেওঁ সেইখিনিক আমি এনফৰ্চ কৰাৰ কাৰণে এইখিনি এনফৰ্চ কৰাত যাতে আমাৰ দুখীয়া ই ৰিক্সা চালকসকল যাতে কোনো ধৰণৰ অসুবিধাও নাপায়, সিফালেও আমি চাব লাগিব।
গতিকে আমি দুয়োফালে মিলাই পেলাই এই এটা সলিউশ্যন বিচাৰি উলিয়াম।